হেল্ল' ফ্ৰেণ্ডছ, লাষ্ট মান্থ মই চান্দৱী গৈছিলোঁ। তাৰে কিছুমান প্ৰাকৃতিক সৌন্দৰ্য আৰু কিছুমান থকা লোৱা সুবিধা লগতে খোৱা লোৱা সুবিধা আপোনালোকৰ আগত শ্বেয়াৰ কৰিব ট্ৰাই কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই কিছু হেল্প হ'ব। ইফ যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, চান্দৱীলৈ অহা মোৰ ৰোড ট্ৰিপটো ৰেকৰ্ড কৰা নহ'ল। আচ্ছা বাৰু, এই জেগাটো হ'ল আপোনাৰ গাড়ী পাৰ্কিংবিলাক কৰা। আপুনি গাড়ী আনে, বাইক আনে, বাইকৰো এক্সট্ৰা আছে। গাড়ীবিলাক চব ইয়াতে ৰখা হয় আৰু আপুনি যদি ৰাতিৰ কাৰণে গাড়ীখন ৰাখে তেতিয়াহ'লে আপুনি 200 ৰুপিজ লয়। তো আৰু এটা ভাল খবৰ, আপোনাৰ যেতিয়া মই আছিলোঁ তাতে থাকোঁতে পিছদিনা ৰাতিপুৱা যে ওলাই আহিছোঁ, মই আহোঁতে চাইছোঁ গাড়ীখন পূৰা ৱাশ্বিং কৰি থৈ দিছে। আচ্ছা, এইটো হ'ল আপোনাৰ বোট স্পটটো। ইয়াতে চব বোটছবিলাক আছে। বোটবিলাকে আপোনালোক কি কৰিব, সেইটো পাৰলৈ লৈ যাব। তাতে আপুনি ইয়াতে আৰু চাওক কিমান ধুনীয়াকৈ কালাৰফুল বোটছবিলাক, চব হাত নাও হয়। ইয়াৰ ফ্ৰেণ্ডছ মোৰ চেল্ফি উঠিছে। আচ্ছা, ইয়াত আপোনাৰ টিকেট কাটিব লাগিব। পাৰ পাৰ্চন আপোনাৰ 50 ৰুপিজ লয়, আপ এণ্ড ডাউন। এয়া চাওক মই কাটিছোঁ। আমি টোটেল 15 গৈছিলোঁ, 15টা। আচ্ছা, এইটো দেখিছেনে? এইটো একদম আঙুলি এই দেখিছে? ইয়াত আমি আছিলোঁ। এইকেইটা হ'ল আমাৰ কেব। দাদা নাও চলাই আছে পানীত। দাদা দ কিমান আছে এইটোত? অঁ, মানে আপোনাৰ বাৰিষাততো পানী বহুত হৈ চাগে। ফাইনেলি আমি স্পটটো পালোঁ আৰু আপোনাৰ কি কয় লেকটো পাৰ হ'লোঁ। আমি য'ত ৰাতি থাকিম সেইটো পালোঁহি। আপুনি ভাবিছে এতিয়া আন্ধাৰ হ'ল, দিন তেতিয়া ছুটি আছিল, তেতিয়া পোহৰ আছিল, এতিয়া আন্ধাৰ হ'ল। টাইম লাগে, পানী কম যে লেকটোত। চ' এইকেইটা আমাৰ হ'ল এই কেম্প থকা মেলা। স্পটটো বিৰাট ধুনীয়া হয়। এয়া বন ফায়াৰ মানে আমি ইণ্টাৰেষ্টিং কথা, আমি এয়া চাওক আমি চিকেন লৈ গৈছোঁ, তাতে মিক্স আপ কৰিছোঁ। হট চচ লৈ গৈছোঁ। তো এইটো চব মিক্স আপ কৰিছোঁ, কৰি কিনে আমি খাইছোঁ। আৰু তাৰপৰা আপুনি যে বন ফায়াৰ কৰে এইটো চাই লওক এইটো বন ফায়াৰ আপোনাৰ সদায় নাথাকে। আমি যেতিয়া গৈছিলোঁ তেতিয়া আমাৰ মানুহ বেছি আছিল কাৰণে আমাক যেতিয়া বন ফায়াৰটো ফ্ৰী দিছিল। এইটো চাৰ্জ লয় বন ফায়াৰটো। আপোনাৰ পিছদিনা ৰাতিপুৱা আৰু মৰ্ণিং চান্দৱী চাওক কিমান কুঁৱলী আৰু ইমান ধুনীয়া লাগে। আপোনাৰ কিমান চৰাই মাতিব ন, একদম নেচাৰেলি, চিৰিয়াছলি দেই, বিৰাট ধুনীয়া প্লেচ। আৰু অক্সিজেন কি ধুনীয়া। একচুৱেলি এনেকুৱা জেগাত থাকিবলৈ মানুহ আয়ুস বৃদ্ধি হৈ বোলে। বাৰু চাওক, ৰাতিপুৱা কোনো উঠা নাই, মই উঠিছোঁ ৰাতিপুৱা। ৰাতিৰ আমাৰ বন ফায়াৰ জেগাটো দেখাইছোঁ, কি যে তাতে পৰি থকা নাই আৰু দেই। এইবিলাক টুল চুল দিয়ে বহিবলৈ। খৰিটো গোটেই নজ্বলিল বাৰু, ইয়াতে ৰেষ্ট কৰিব পাৰি এনেই আৰু। কেম্পবিলাক চব হৈ আছে, এইবিলাক উঠিছে আকৌ কিবা কৰিছে। দুই ৰকমৰ টেণ্ট আছে, এইটো এটা আৰু এনেকুৱা এটা। এইটো হ'ল হেৰি কিটচেন, তাতে খানা চানা বনাই আমাক দিয়ে, ইয়াতে খাবলৈ। এয়া হ'ল আমাৰ ব্ৰেকফাষ্ট। গোটেইকেইটাই বহিছোঁ আমি, মানে শেষ হৈ গৈছে আৰু ইমান খাইছে আমাৰ। এইটো কিহৰ বাতিটো? এইটো আমাৰ তামোল গছৰ যে ঢেকুনা। আচ্ছা, বঢ়িয়া। পুৰি নাই বৰ। আচ্ছা, লেট্ৰিন বাথৰুম ইয়াত মানে আপোনাৰ টেম্পৰেৰী লেট্ৰিন বাথৰুম বনাইছে। যেতিয়া আপোনাৰ সেয়া আহে ন, এইকেইটা হ'ল আপোনাৰ সেয়া এই ৱাছৰুম। এইটো হ'ল লেট্ৰিন, ধুনীয়া বহুত মানে আপোনাৰ। আৰু 24/7 ৱাটাৰ ৰানিং হা। আপোনাৰ যেতিয়া টুৰিষ্ট আহে তেতিয়াই বস্তুটো মানে সিহঁতি বনায় আৰু। এতিয়া ৰাইজসকল আমাৰ আহিছে, আমি যাম এতিয়া, বাই বাই। কিন্তু বহুত মস্তিল দেই, আহিব আপোনালোক এবাৰ, এনজয় কৰক, বহুত ভাল লাগে আপোনাৰ।
এয়া আমাৰ নাও এই যে কৈছিলোঁ আপ ডাউন আপোনাৰ 50 rupees লয় পাৰ পাৰ্চন আমি ইয়াতে ৱায়াৰলেছ আছে ইয়াৰ মানুহে কৈ দিয়ে এইটো হ'ল ৰবিনছ কেম্প বুলি কয় আচ্ছা আপোনাক কোৱা নাছিলোঁ ৰবিনছ কেম্প আমি য'ত আছিলোঁ এইটো ৰবিনছ কেম্প ইয়াতে ঢেৰ আছে আচ্ছা ইয়াতে প্ৰাইচ হ'ল আমাৰ পাৰ হেড থকা মেলা খোৱা লোৱা নাওটো বেলেগ বাৰু থকা মেলা খোৱা লোৱাটো আপোনাৰ 1500 ৰয় পাৰ পাৰ্চন এনিৱেজ আপোনালোক আহিব তো আমাক এতিয়া পাৰ কৰাই দিব তালৈ আমাৰ গাড়ী তাতে আছে এইখন পাহাৰ বেক চাইড আপোনাৰ হেৰি পৰে মেঘালয় পৰে আহিব দেই আহিব কিন্তু সঁচাকৈ বিৰাট ধুনীয়া জেগা প্লেচ লেকটো পাৰ হ'লোঁ আমি স্পট পালোঁ নামি মেলি এতিয়া আমাৰ গাড়ী আছে ওপৰত গাড়ী ৱাশ্বিং কৰা আছে চাব আপুনি মানে ইয়াত মানে যদি 200 rupeesত ৰাখে ওৱান নাইটৰ কাৰণে আৰু মৰ্ণিঙলৈ গাড়ীখন ধুনীয়াকৈ ধুই মেলি থৈ দিয়ে ইয়াতে আপুনি পাৰ হৈ অহাৰ পিছত এতিয়া সৰু সৰু দোকানবিলাক পাব ইয়াতে বোলে কোনোবাই ৰুটি খায় চকলেট খাওঁ স্মক চিকেন কিবা এভৰিথিং আৰু চব গোটেইখিনি পায় চ' আমি ইয়াতে আহিলোঁ গোটেইকেইটা আহি কমলা খালোঁ লগত আমি ORS এটা খালোঁ এনাৰ্জি মানে বঢ়াই মেলি কেনে আৰু ইয়াৰ পৰা গৈছোঁ আৰু চ' আপোনালোকে তাতেতো খাই আহিব ভিতৰত আৰু ইয়াতো কিবা খাই যাব ভাল লাগিব মই অলপমান মানে কি আৰু যেতিয়া ৰিটাৰ্ণ হৈছোঁ ৰিটাৰ্ণ যোনটো ৰোড ট্ৰিপটো সেইটো অলপমান ৰেকৰ্ড কৰিছোঁ মানে আহোঁতে মই মানে কৰা নহ'ল বস্তুটো বিৰাট ধুনীয়া জেগা আপুনি চাওক একদম জংঘলৰ মাজে মাজে যাওক আপুনি গুৱাহাটীৰ পৰা মিৰ্জা আহিলে মিৰ্জাৰ পৰা লেফ্ট চাইডে সোমাই আহিব চানডুবি আহিলে একদম জংঘলৰ মাজে মাজে আহি থাকক বিৰাট ধুনীয়া মই এনেকুৱা নেচাৰেল জেগাবিলাক বহুত ভাল পাওঁ কংক্ৰিট জীৱনটো ভাল লাগে একচুৱেলি এতিয়া অক্সিজেনটো বহুত আছে ন চ' গাইজ চানডুবিলৈ অহা এইটো এটা শ্বৰ্ট ট্ৰিপ আৰু শ্বৰ্ট ভিডিঅ' আশা কৰোঁ আপোনালোকে গোটেইখিনি কথা ভালকৈ গম পাইছে আৰু আপোনালোকে যোনখিনি মই দেখালোঁ আপোনালোকে ক'ত কেনেকৈ কি কৰিব লাগে টিকেট কাটিব লাগে ক'ত কেনেকৈ মানে নাৱত যাব লাগে খাব লাগে খোৱা লোৱাখিনি আপোনালোকে চাগে ভাল পাইছে হেল্পফুল হৈছে চ' গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব